পোনপ্ৰথমে সকলোকে বিশ্বকৰ্মা পূজা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মানে আজি ভিডিঅ'টো ৰাতিপুৱাতে আৰম্ভ কৰি দিলোঁ যিহেতু আজি বিশ্বকৰ্মা পূজা আছে মানে বন্ধুসকল আজি গাঁওখনতে মানে পাতিছে অলপ সৰু সুৰাকৈ তো সকলো ঘৰতে দেখাবলৈ খুজিম মানে আৰু কি দেখাব আপোনালোকে শেষলৈ চাই থাকিব ভিডিঅ'টো আজি বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ লগৰজনৰ পালে হৈ ওলাই আহিলা আহিলোঁ তেন্তে ব্লগ ভিডিঅ'টো বেছি দিনকৈ আৰম্ভ কৰি দিওঁ আৰু নমস্কাৰ বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে চাকা ব্লগছ আৰে মাইলা চুলিখিনি পূৰা দীঘল হৈ গ'ল চাওক পূৰা কেকৰ পাক খাই গৈছে মানে ওলাই নোযোৱা আগত চুলিখিনি কাটি লওঁ ফাৰ্ষ্ট প্ৰথমে তো লগৰজনে আহিছে লগৰজনে কাটি দিম বুলি কৈছে তো চুলিখিনি কাটি ওলাই যাম মানে তো মানে এই বহুত টেলেণ্ট আছে তো ব্লেডে কাটে আপোনালোকক দেখাম টেলেণ্টটো চুলি কেনে কাটে তো মানে ব্লেডে লৈ কাটে ফণি তো চাই যাব চাওক ব্লেডৰ টেলেণ্ট পূৰা মানে কাটিব পাৰে আপোনালোকে কিমান টেলেণ্ট ইয়াৰ গা চা ধুই ৰেডি হৈ গ'লোঁ এতিয়া মানে লগৰজনৰ ঘৰত মানে অলপ মাতিছে তাৰ ঘৰলৈ যাবলৈ ঘৰ আহা ৰৈ আছে মানে উঠনিৰ পৰা গা ধোৱা লগনি তেন্তে ব'লা এডোখৰলৈ সোমাই যাওঁ কি দিয়েনো দিয়াই আছে কথা পাতি চাওক না নিয়ম নীতি পূৰা খোৱা হৈ গ'ল এতিয়া ফুট দিও গৈছে দেখিবলৈ পাইছে পূৰা মানে সিয়ে হৈ গ'ল এতিয়া পূৰা নিয়ম নীতি কৰা ইয়াত দা কথা লোহাৰ বস্তু চব অল টোটেল দিয়া হৈ গৈছে আৰু এইফালে চক লগতে পূৰা ভাত দগি আছে প্ৰসাদ আহি গ'ল আঙুৰ বহুত জেগাত ঘূৰিলোঁ কিন্তু আপোনালোকক ভিডিঅ' কৰিব নোৱাৰিলোঁ তো মানুহটো বহুত থাকে কিন্তু অলপ লাষ্টটো আগে আৰু কি ক'ম আগলৈ গৈ আছোঁ এতিয়া আৰু ক'ত দেখা যাম বাৰু ভিডিঅ' পে চানা কিমান খাবা এতিয়া লগৰজনৰ ঘৰত আহিছোঁ আৰু আমি দুটাই আহিছোঁ তো কিমান চানা খাব পূৰা খাই মানে পেটটো পূৰা ফুলি গৈছে ভগৱানৰ প্ৰসাদটোৰ নামত খাই আছোঁ আৰু মানে বিশ্বকৰ্মা বাবাৰ নামত আৰু খাই মেলি হৈ গ'ল এতিয়া আকৌ বেলেগ ঘৰত যাম কিমান খাই থাকিবি আৰু এতিয়া ঘৰলৈ যাম আৰু অলপ পাছত আৰু এই ঘৰত সোমাই মেলি এয়াই আকৌ ইটেকেইটাই আৰু আমি ছাপোৰ্ট কৰিবি আকৌ দেই হ'ব দে চাই যাম লাষ্ট লোকেশ্যন আহিলোঁ আমাৰ গুৰুজনৰ ওচৰত গুৰুজন নাই পিংকুল দা তো সিহঁতৰ ঘৰলৈ আহিছোঁ মানে ঘৰত গৈ কি ৰিয়েকশ্যন দেখাব পাৰোঁ চাই লওক ৰিয়েকশ্যন মানে কি আৰু এনেই দেখাম মানে কেনেকুৱা ডাঙৰকৈ পাতিছে মানে কেনেকুৱা কি ধৰণৰ পাতিছে পূজাটো তো আপোনাক তোমালোকেও আহিব পিংকুল দাৰ ঘৰত তোমালোকক পূৰা ধুনীয়া ব্যৱহাৰ কৰিব আপোনালোকে আহি যাব আমাক বহুত ধুনীয়াকৈ হেৰি কৰে সন্মান কৰে আপোনালোকে ভিডিঅ'টো চাই যাব স্ক্ৰীন নকৰাকৈ তো এখনলৈ গৈ আছোঁ বলক তেন্তে এতিয়া ঘৰৰ ভিতৰৰ পৰাই দেখাই আছোঁ সজাই মেলি থৈছে পিংকুল দাই দেখিবলৈ পাইছোঁ পূৰা মানে পূৰা গোটেইখিনি সজাই মেলি থৈছে পূৰা ধৰি মেলি ৰেডি কৰি থৈছে তাত ডিজাইনখন আছে দেখাইছোঁ ৰ'ব দেখিবলৈ পাইছে পূৰা মানে সজাই মেলি পূৰা কি কৰি থৈছে মানে তো এতিয়া আপোনালোক কি দেখা পালোঁ কি দেখাব নোৱাৰিলোঁ সেইটো নাজানো কিন্তু অলপ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ মানে তো মানে ইমান মানে আজি ভিডিঅ'টো বনোৱাৰ কথা নাছিলে মুড নাছিলে তো হ'লেও অলপ আপোনালোকক মাজলৈ মানে বনাবৰ কাৰণে চেষ্টা কৰিলোঁ মুডটো আজি অলপ বেয়া মানে কিন্তু হ'লেও বনাই দিলোঁ মানে তো ভিডিঅ'টো ভাল পালে নাই বেয়া পালে ক'ব কমেণ্টত নিশ্চয় ভাল ভিডিঅ' বনাই যাম আপোনালোকক ক'ব আৰু ছাপোৰ্ট কৰিব অলপ ইমান কথা চথা স্মাৰ্ট নহয় তথাপিও বনাই আছোঁ ট্ৰাই কৰি আছোঁ কিবা এদিনমান ছাকচেছ হওঁ নেকি বুলি দিয়ক কথা মানে অলপ ক'ব নাজানিলেও মানে অলপ চেষ্টাটো কৰিছোঁ ন দিয়ক 1K জলদি কৰি তেতিয়া স্পেচিয়েল ভিডিঅ' নিশ্চয় দিম তো 1K জলদি কৰি দিয়া আৰু তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিলোঁ বাই বাই নেক্সট আপলোড জলদি লগ পাইছোঁ ব্লগত
আজি লৈলোঁ ইমানতে দেই বেয়া চেয়া নাপাবি আৰু ভিডিঅ' ইমান দেখাব নোৱাৰিলোঁ আৰু আপোনালোকৰ স্পেচিয়েল ভিডিঅ'ৰ কাৰণে দেখাবৰ কাৰণে চেষ্টা কৰিম শ্বেয়াৰ কৰি দিবি শ্বেয়াৰ কৰিবা অলপ মজা হ'ব শ্বেয়াৰ কৰি দিবি শ্বেয়াৰ কৰি দিবি কিনো শ্বেয়াৰ কৰি দিয়াটো ডাঙৰ কথা নুশুনে কৰি দিবি শ্বেয়াৰ তেন্তে বাই বাই চাব পাবি তেন্তে বাই 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 বাই